হেল্ল' গাইজ নমস্কাৰ মই পবিত্ৰ খাতি অসমীয়া ইউটিউব চেনেলৰ যোগেদি আপোনালোক সকলোকে ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। মই আজি আপোনালোকক গ্লেমাৰ এক্সটেক এখনৰ টাইম আৰু সময় কেনেদৰে ছেটিং কৰা হয় তাকে দেখুৱাব বিচাৰিছোঁ। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভালকৈ মন কৰিব, এই যে ৰঙা লাইটটো দেখিছেনে, এইটো হৈছে ষ্টেণ্ড লাইট আৰু ইয়াত যে এম এইটো জানে আপোনালোকে নিউট্ৰেল আৰু এই কোণাত যে দেখিছেনে এইটো হৈছে ইঞ্জিন ইছ্যু আৰু যে এইটো শূন্য এইটো হৈছে গিয়াৰ অৰ্থাৎ গাড়ীখন কেই নম্বৰ গিয়াৰত গতি কৰি আছে সেইটো দেখুৱাই আৰু ইয়াতে 2 নম্বৰ 3 নম্বৰ যিয়ে নহওক ইয়াত উঠি থাকিব আপোনালোকে যেই নম্বৰ গিয়াৰ লগায়। এই শূন্যটো দেখিছেনে এইটো হৈছে স্পীড। এতিয়া মই আপোনালোক দেখুৱাব বিচাৰিছোঁ যে এই যে দেখিছেনে 2-4 এইটো হৈছে সময় আৰু হৈছে 1 জানুৱাৰী অৰ্থাৎ এতিয়া 1 জানুৱাৰী নহয় বাৰু, এইটো হৈছে তাৰিখ আৰু মাহ। আপোনালোকক এতিয়া মই এই সময় আৰু তাৰিখ কেনেদৰে ছেটিং কৰি দেখুৱাম। আপোনালোকে ছাইডত দেখিব ইয়াতে দুটা চুইচ থাকে সৰু সৰু, এটা হৈছে এম আৰু এটা হৈছে এছ। এতিয়া আপোনালোকে এটা কাম কৰক, এই যে এম দেখিছেনে, এম আৰু এছ এই দুটা একেলগে দবাই থাকক। আপোনালোকে এতিয়া মন কৰিব, এই যে এছটো আছে এছটো এবাৰ দবাই দিয়ক, মানে এছটো এইটো কাৰণে দবাৰ কথা কৈছোঁ যে আপুনি এছটো দবাইলে সময়টো ছেটিং হৈ যাব। কিমান আছিলে 2টা 12টা 13টা 14টা, এই 14টা হৈ গ'ল। এতিয়া আপুনি পুনৰ এমটো দবাই দিয়ক, এমটো দবালে মিনিট হ'ল, মিনিট কিমান 14টা 8 কিমান হ'ল 3 4 8 হৈ গ'ল। এতিয়া আপোনাৰ আকৌ এমটো দবাই দিয়ক, এমটো দবাই ল'লে সময়টো হৈ গ'ল। এতিয়া চন 2023 চনটো ঠিকে আছে, আকৌ এমটো দবাই দিয়ক, এমটো দবাই দিলে এইবাৰ আহিল মাহ, মাহটো হৈছে মে' মাহ, ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে', এয়া মে' হৈ গ'ল। আকৌ এমটো দবাই দিয়ক। এতিয়া আহিল তাৰিখ, তাৰিখটো হৈছে 15, তেনেহ'লে ছেটিং কৰিবৰ কাৰণে এছটো দবাই দিয়ক, এছটো দবাইলে চাবা এই 16 17 18 19 20 21 হৈ গ'ল। এতিয়া আপোনালোকে এমটো দবাই দিয়ক। এনেদৰেই সময় আৰু তাৰিখ ছেটিং কৰা হয়। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।